কাজিগাঁও বজাৰৰ শাৰদীয় দুৰ্গা পূজাৰ নাই কোনো আনন্দ উৎসৱ। বিগত বছৰবোৰৰ দৰে এইবেলি নাই আনন্দ উল্লাস শাৰদীয় দুৰ্গা পূজাৰ। আৰম্ভ হ'ল লক্ষ লক্ষ জনতাৰ আকাংক্ষিত ধৰ্মীয় উৎসৱ শাৰদীয় দুৰ্গা পূজা। পিছে কোভিড-19 মহামাৰীৰ সন্ত্ৰাসে ম্লান কৰিলে উৎসৱৰ সকলো আনন্দ উল্লাস। চতুৰ্দিশে নিমাওমাও পৰিৱেশ, নাই কোনো চকু চাট মাৰি ধৰা পেণ্ডেল, নাই ঢাক ঢোলৰ ৰজনজননী। দোকান পোহাৰ মেলা প্ৰদৰ্শনী একোৰে ব্যৱস্থা নাই কোনো এখন পূজাথলীত। সকলো পূজা সমিতিয়ে চৰকাৰী কৰ্তৃপক্ষই বান্ধি দিয়া কঠোৰ নীতি নিৰ্দেশনাৰ মাজত মাথো পৰম্পৰা ৰক্ষা কৰিবলৈহে যেন আয়োজন কৰিছে শাৰদ উৎসৱ। তাৰ মাজতেই সকলো পূজা সমিতিয়ে কঠোৰ দৃষ্টি ৰাখিছে আৰু চৰকাৰী নীতি নিৰ্দেশনাক চৰকাৰে বান্ধি দিয়া কোভিড-19ৰ সকলো নীতি নিয়ম পালন কৰাৰ বাবেও সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পৰ্বতজিলাৰ পৰা মজৰ আলীৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। মোৰ নাম সঞ্জয় পাল, মই কাজিগাঁও বজাৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সম্পাদক। হয়, প্ৰত্যেক বছৰৰ নিচিনা আমি এইবাৰ আনন্দ মানে দেখা পোৱা নাই, এই বিষয়ে কি ক'ব? এই বছৰ আমাৰ কৰোণা মহামাৰী যিটো কোভিড-19ৰ প্ৰকোপ এইটো এতিয়াও চলি আছে ৰাইজৰ মাজত। ভক্ত ইমান সমাগম নাই আমাৰ আগৰ নিচিনা। তো মানে চৰকাৰে যি নিৰ্দেশ দিছে আপোনালোকে নিশ্চয় মানি চলি আছে? আমি চৰকাৰৰ নিয়ম যিটো দিছে কোভিড-19ৰ এইটো আমি প্ৰট'কল ফ'ল' কৰিবই লাগিব, উপায় নাই। যিহেতু কৰোণা মহামাৰী আমাৰ সমগ্ৰ পৃথিৱীখনে হেৰি কৰি আছে, সেইটো আমি মানিবই লাগিব। নাই, আমাৰ যিটো মনততো দুখ আছেই, কিন্তু বছৰৰ পূজা বুলি কথা, কিন্তু আমি চবেই আমাৰ যিমান মেম্বাৰ আছে আমি চবেই কোভিড-19 টেষ্ট কৰাই পিনি আমি পূজা পাতিছোঁ। প্ৰশাসনৰ যিটো নিয়ম নীতি আছে। হয়, প্ৰশাসনে আপোনালোকক কিমানখিনি মানুহ অহা যোৱাৰ পাৰ্মিশ্যন দিছে? এইটো আমাৰ টোটেলি 10জন বহাৰ কাৰণে দিছে ইয়াতে, আৰু আমাৰ ভক্ত যদি আহে 10জনকৈ মানে সোমাব দিছে আৰু। কিবা আনন্দ কৰিবলৈ পাৰ্মিশ্যন দিছে? নাই, আমাৰ তেনেকুৱা ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাই, কেছেট ডেন্স প্ৰগ্ৰাম এইবিলাক নাই, আমাৰ কোনো ধৰণৰ মেলা নাই। খালি আৰতি কৰিবলৈ দিছে, কিন্তু কম্পিটিশ্যন নহয়। ঠিক আছে, মাৰ যিটো আৰতি এইটো কৰিব দিছে। ঠিক আছে, থেংক ইউ। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.